হাই এভৰিৱান, আজি আপোনালোকলৈ লৈ আহিছোঁ মই খুৰমাৰ ৰেচিপি। বহল পাত্ৰ এটাত ময়দা 2 কাপ লৈছোঁ। নিমখ 1 চামুচ লৈছোঁ। আজৱাইন 1 চামুচ। বেকিং পাউডাৰ 1 চামুচ। ৰিফাইন তেল আধা কাপ দি ভালদৰে এইখিনি মিহলি কৰি ল'ম। কুহুমীয়া গৰম পানী দি অলপ অলপকৈ ভালদৰে মঠি ল'ম। মঠি হৈ গ'ল। এতিয়া মই এই ডোটো 10 মিনিটৰ বাবে ঢাকি ৰাখিম। দহ মিনিট হৈ গ'ল। এতিয়া ৰুটিৰ আকাৰত ডাঠকৈ বেলি ল'ম। এতিয়া চোকা চুৰি এখনেৰে 1 আঙুল আঁতৰে আঁতৰে খুৰমা আকাৰত কাটি ল'ম। কটা হৈ গ'ল। এতিয়া মই এইখিনি ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰা হৈ গ'ল। এতিয়া চেনি চিৰাপখিনি বনাই ল'ম। কেৰাহীখন গৰম হৈ গৈছে। ইয়াত মই চেনি 1.5 কাপ দি দিছোঁ, পানী আধা কাপ দি দিছোঁ। এনেদৰে লৰাই থাকিম দাগ নোহোৱালৈকে। চেনি চিৰাপখিনি ডাঠ হৈ গৈছে। এতিয়া গেছটো অফ কৰি লৈ খুৰমাখিনি দি ভালদৰে লৰাই দিম। খুৰমাখিনি ৰেডি হৈ গ'ল।